ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জান আকাশতে, ঐ জান তুমি থাকা, ঐ জানৈ। আজি ক্লাছলৈ ছাৰ ইমান দেৰি অহা নাই যে, আজি নাহিবই নেকি? নাহিলে ভাল দে, বিন্দাছ বহি বহি গান গাই থাকিম। বৰষুণ দিছে, এনেও বিন্দাছকে আছো। গুড মৰ্ণিং ছাৰ। মৰ্ণিং মৰ্ণিং। পিছে আজি ক্লাছত তহঁতি দুটাই যে বাকীবোৰ ক'লৈ গ'ল? ছাৰ আজি বৰষুণ দি আছে যে, তাতে আমি ভটকলিয়ে মইহে ক্লাছত সদায় আহোঁ। বাকীবিলাকতো বৰষুণ চৰষুণ দিলে ভালেই পায় আৰু ক্লাছ নহা হৈ যায়। ছাৰ মই স্কুললৈ আহোঁতে জিলমিলক খেলি থকা দেখিছিলোঁ। হা ৰ তাইক স্কুল আহিব দে, আহিলে গম পাব তাই। পিছে তই আজি স্কুললৈ অহা কিয় ইমান দেৰি কৰিলি? ঠিক আছে, তই যে স্কুল আহিব নোৱাৰিলি বৰষুণ দি থকাৰ কাৰণে, এই কথাটো তই ইংলিছত ক'ব লাগিব। ঠিক আছে? হা? তই এইবোৰ কি ইংলিছ কৈছ? হ'ব হ'ব আই, বগে যা। ঠিক আছে, ভটকলি প্ৰথম প্ৰশ্নটো মই তোলৈকে আগবঢ়াইছোঁ। ঠিক আছে ছাৰ, কি সুধিব আছে সোধক, মই চব কম উত্তৰ। কচোন বাৰু, ঘোঁৰাই কিয় কটা ঘাঁহ নাখায়? ছাৰ ঘোঁৰা হৈছে এবিধ চাৰিঠেঙীয়া জন্তু। ঘোঁৰা বহুত ষ্টেণ্ডাৰ্ড জন্তু। ঘোঁৰাক যিবোৰ মানুহে ৰাখে সেইবোৰ বহুত প্ৰতিপাল কৰি ৰাখে। ঘোঁৰাক সাধাৰণতে বুটমাহ খাব দিয়ে, বিভিন্ন দামী বস্তু খাব দিয়ে। সেইটো কাৰণে ঘোঁৰাই ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি ছাৰ কটা ঘাঁহ নাখায়। হা? তই এইবোৰ কি উত্তৰ দিছ? হা ভটকলি, তই এইবোৰ কি গাইছ? ছাৰ মই এনেকৈ জানো, মই যিটো জানো সেইটোৱে কৈছোঁ। হ'ব তোৰ উত্তৰে মোক মাথাহে গৰম কৰিব। ঠিক আছে, এবাৰ প্ৰশ্নটো মই নগেনক সুধিছোঁ। নগেন তই কবিচোন। নগেন তই কচোন, ঘোঁৰাই কিয় থিয় থিয় টোপনি যায়? ঘোঁৰাৰ বিচনাই নাথাকে, সেইটো কাৰণে থিয় থিয় শুৱে। তহঁতি মোৰ মাথা খালি আৰু তহঁতক ক্লাছ কৰিব আহিলে মোৰ মূৰটো গৰম হোৱা বাদে একোৱেই নাই। জিলমিল তই কচোন, ভূমিকম্প কিয় হয়? ছাৰ পৃথিৱীখনক ডাঙৰ ডাঙৰ হাতী, ঘোঁৰা, কাছ এইবোৰে দাঙি থাকে। আৰু পৃথিৱীত থকা মানুহবোৰৰ মাজত যেতিয়া অন্যায়, হত্যাকাৰী এইবোৰ বেছি হয়, তেতিয়া কাছবোৰে এইবোৰ সহ্য কৰিবলৈ গাটো নোৱাৰি দিয়ে। তাৰ ফলত ছাৰ ভূমিকম্প হয়। ঐ মূৰ্খ, জধা মূৰ্খ হ, তহঁতি মোক খালি তহঁতক ক্লাছ কৰিব পালে মোক স্কুলৰ পৰা উলিয়াই দিব। মই তহঁতক এইবোৰে শিকাইছোঁ বুলি ক'ব, খালি জধা মূৰ্খ হ। শুন তহঁতি চবে, ভূমিকম্প কিয় হয়? ভূমিকম্প হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প বিভিন্ন কাৰণত হ'ব পাৰে। পৃথিৱীত ভূগৰ্ভত যিবিলাক জুলীয়া পদাৰ্থ থাকে তাৰ গতি সলনি কৰাৰ ফলত হ'ব পাৰে, আগ্নেয়গিৰি উদগিৰণৰ ফলত হ'ব পাৰে, বা আমাৰ পৃথিৱীখনক যদি ডাঙৰ উল্কাপিণ্ডই খুন্দা মাৰে তাৰ ফলত হ'ব পাৰে, বা আমাৰ ভূগৰ্ভৰ কিছুমান মাটি খহি যোৱাৰ ফলত ভূমিকম্প হ'ব পাৰে। এতিয়া তহঁতি বুজি পালি ভূমিকম্প কিয় হয়? ঠিক আছে, আজি ক্লাছটো ইমানেই হওক, তহঁতিও যাগৈ। কাইলৈ ভালকৈ পঢ়ি আহিবি, কাইলৈ তহঁতক মই প্ৰশ্ন সুধিম। বাৰীতে মাৰিম পাত, বিচাৰি আনিম শাক, মোৰ নিচিনা